দিনটোৰ এটা ব্ৰেকিং নিউজ মহানগৰীত গ্ৰেপ্তাৰ কৰা হৈছে দুজন যুৱকক আৰু যুৱক দুজনৰ পৰা উদ্ধাৰ কৰা হৈছে দুটা পিষ্টলসহ দুজাই সজীৱ গুলী আৰু ক্ৰাইম ব্ৰাঞ্চ আৰু দিছপুৰ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰা হৈছে যুৱক দুজনক আৰু যুৱক দুজনৰ নাম বিপুল দাস আৰু অমল দাস বুলি জানিব পৰা গৈছে আৰু যুৱক দুজনৰ ঘৰ মৰিগাঁৱৰ ধৰমটোলত বুলি জানিব পৰা গৈছে আৰু দিনটোৰ এটা ব্ৰেকিং নিউজ যেটো মহানগৰীত আটক কৰা হৈছে দুজন যুৱকক আৰু যুৱক দুজনৰ পৰা উদ্ধাৰ কৰা হৈছে দুটা পিষ্টলসহ দুজাই সজীৱ গুলী আৰু ক্ৰাইম ব্ৰাঞ্চ আৰু দিছপুৰ আৰক্ষীৰ সহযোগত আটক কৰা হৈছে যুৱক দুজনক আৰু যুৱক দুজনৰ নাম বিপুল দাস আৰু অমল দাস বুলি জানিব পৰা গৈছে আৰু মৰিগাঁৱৰ ধৰমটোলত যুৱক দুজনৰ ঘৰ আৰু দিনটো এটা অতি গুৰুত্বপূৰ্ণ খবৰ যেটো মহানগৰীত আটক কৰা হৈছে দুজন যুৱকক আৰু যুৱক দুজনৰ পৰা উদ্ধাৰ কৰা হৈছে দুজাই সজীৱ গুলী আৰু দুটা পিষ্টল আৰু ক্ৰাইম ব্ৰাঞ্চ আৰু দিছপুৰ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰা হৈছে বিপুল দাস আৰু অমল দাসক।